এই দোস্ত ৱেলকাম মাই ইউটিউব চেনেল প্ৰাণ ভগত স্বাগত জনাইছোঁ শৰৎদা আৰু মই এতিয়া বৰ্তমান আছোঁ টিহু তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান টিহু যোৱা কোনো প্লেনিং নাছিল, কিন্তু অকস্মাত হৈছে শৰৎদাও লগ দিলে কাৰণে ময়ো যাম বুলি ক'লোঁ। আকৌ এটা ব্লগো হ'ব এইকাৰণে মই যাম বুলি ক'লোঁ। তো বলক আমি টিহুলৈ আৰু যাত্ৰাটো আৰম্ভ কৰোঁ। সব ভিডিঅ'তে আৰম্ভ মিলৰ চব পাম নহয় পালোৱে আমি শিঙি মাৰা হৈ যাম। সৌন্দৰ্যবিলাক দেখে দেখে যাম। মোৰ প্ৰথমটো চেনেলৰ প্ৰথমটো ৰাইড বা বাইকেদি ৰাইডটো হয় জাৰ্ণিং কৰিছোঁ শৰৎদা আৰু মই টিহু। তো বলক সৌন্দৰ্যবিলাক দেখুৱাই থাকোঁ। এয়া মিলৰ চব পালোঁ। আমি গায়াপাৰা দেখা পালোঁ। আৰু আগৰ পিনে বলক। আৰু কালি মই এটা নতুন ভিডিঅ' আপলোড দিছিলোঁ ৰৌমাৰীৰ গৌ পূজা। তো এইটোত বহুত মানুহ চাইছে, কিন্তু কৰা নাই কি বুলি কয় ছাবস্ক্ৰাইব কৰা নাই বা লাইক কৰা নাই। কাৰণে যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে যাতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ে আৰু যোনে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ে। কাৰণ মোৰো ভাল লাগে দিয়কচোন, কাৰণ এতিয়া মই লাইক শ্বেয়াৰ পাই দেখিলি বা ছাবস্ক্ৰাইব পাই দেখিলি মোৰো মন যায় কিবা মোৰো মন যায়। কিন্তু এতিয়া যদি মই লাইক ছাবস্ক্ৰাইব যদি মই একো নাপাওঁ তেতিয়াহ'লে মই ভিডিঅ' দিবা মোৰো ভাল লাগিব। সেইকাৰণে যোনে যিমান পাৰে সিমান ছাবস্ক্ৰাইবটো কৰি দিব। তো বলক আমি টিহুলৈ আৰু যাত্ৰা আৰম্ভ কৰোঁ। তো আমি ককোৱা হৈ কিনে যাম। পানী হনুৱালি শস্যৰে ভৰি আছে। আমি টিহু গলাম। তো ককয়াত আজি বজাৰ চলি আছে চাব পাৰে। সেয়া ককয়া পালোঁ। দুৰ্গা পূজা আমি চিধাই যাম ন, আমি চিধা শিঙি মাৰা হৈ নাযাওঁ সেইটোৱে কৈ আছোঁ। আৰু আমাৰ যদি আমি অহিন্দি যাওঁ অহিন্দি গ'লে আমি সেই বন্নিবাৰী বিহাৰেশ্বৰ উঠিব পাৰিম। তো আমি এতিয়া অহিন্দিকে শিঙি মাৰা হৈ কিনে চামটা হৈ কিনে আমি বঢ়িয়াকৈ টিহু ওলাম। তো বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই থাকক। এই আগৰ একেখন গাড়ী ভাল লাগে মাইলেজ মাইলেজ দিয়ে টিভি আছে ভালে। আপোনালোকে কমেণ্ট কৰি কৰকচোন, ক'বচোন কি বস্তু মই হ'লে আকৌ গম পাম।
বগা ৰাস্তা এতিয়া লাহে লাহে ঠাণ্ডা লাগি আহিছে যদি মই জেকেট পিন্ধি ঠাণ্ডা লাগি লাগি বহুত বগা ৰাস্তা কালি এটা নতুন ভিডিঅ' আপোনাৰ বনোৱা আছিল পদ্ধতি পাব কেনে লাইক শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব এই তাৰমানে কি হয় কালি তাৰমানে কোনো প্লেনিং নাই মই আকৌ আপোনাৰ আজি মোৰ কোনো প্লেনিং নাই কালি গাড়ী লওঁ মই প্লেনিং থাকিম আপোনালোকক শিকালোঁ এখন গাড়ী এটা ৰাখি কৰিম দিয়ক আজি পাঁচা খান্দি কম ভাই পঁচা কমাম তো বৰ্তমান আমি শিংকি পালো সপ্তাহ শিঙি মাৰা ন বৰ্তমান আমি শিঙি মাৰা পালোঁ তো শিঙি মাৰাছো এতিয়া আমি হৈ যাম ন হয় তুমি যোৱাৰ বৰ্মনত বাসগৃহ ৰান্ধিছে নেকি এইটো বন্ধন বেয়া আমাৰ এই স্বৰ্গ বিধৰ বৰ্মন চাৰৰ ঘৰতে শিঙি মাৰা আমি শিঙি মাৰা হয়তো চান্তা হৈ গৈছে ইউজ কলাম তো অকল এই ৰান্ধিব চাই ৰাখক চলো যাই সেয়া কৰি লগাই শিৱ মন্দিৰটোত কৃষ্ণ এখন বেলখৰ আঞ্চলিক বালা স্কুল এখন বৰ্তমান আমি গন্ধ্যা পালোঁ গন্ধ্যা তো গন্ধ্যা মন্দিৰ দেখালোঁ আপোনালোকক এইটো বহুত প্ৰমাণ আছে এইটো মন্দিৰত আমি আহিছিলোঁ একবাৰ এইটো মন্দিৰত সুন্দৰ মন্দিৰটো নৱগ্ৰহ দেৱালয় গন্ধ্যা বনাইছে আমি গন্ধ্যা পালোঁ গন্ধ্যাৰ মন্দিৰ দেখালোঁ আপোনালোকক ব'লক আৰু আগৰ পিনে যাত্ৰা sampai pagi dulu
আছে সামটাতে না যাবো অবশ্যই Santa itu Santa Sogna পশ্চিম নলবাৰী নাম থাকা আৰু এতিয়া আমি চিধা গেলে কি পাম ডিপু হৈছে জ্ঞান ঘৰত যাই ডিপু হৈছে এতিয়া আমি যাব লাগিব আৰু আমাৰ পিছপুৱাকে ন আৰু আমি পিছপুৱাকে যাব লাগিব বৰ্তমান আমি টিহুমুখে যাত্ৰা কৰা নাই দিয়ক বৰ্তমান ঘৰতে এখানত আমাৰ এই যোনখান গাড়ীখানক খোৱা বা আনিছি অলপমান পেটটো ভৰাব আনিছি গাড়ীখনকো খুৱাই ল'ব গাড়ীখনকো অলপ খুৱাব অঁ গাড়ীখনকো অলপ খুৱাব কি যে আমি যাব পাৰিম উঠি কিনে তো বৰ্তমান আমি তেল দিব আছোঁ সদায় তেল দিব কৈছি এবাৰ তামোল হাল খাব আছোঁ ৰ'ব চামটা চকত আছোঁ তো আমি যাত্ৰা সিভাগে কৰিম আৰু সিভাগে গেলি সিভাগে অলপমান গাড়ীখনত খোৱা বা আহিছি তো আমি গাড়ীখন খুৱাই লওঁ মই তামোল খাই যাওঁ ৰ'ব এইটো ঘৰতে অঁ এতিয়া খুৱাই লওঁ গাড়ীখন এখন আমাৰ এখানতে যাম আমি টিহুক লৈ এতিয়া আমি গাড়ীখনো খুৱাই ল'লোঁ এতিয়া আৰু আমি টিহুমুখে যাত্ৰা কৰিম তো বলক বৰ্তমান আমি চামতাত এই পেট্ৰল পাম্পৰ পৰা আহিলোঁ মই তামোল খাব আহিলোঁ তামোল নাই আৰু টিহুমুখে যাত্ৰা আৰু টিহুলৈ আমাৰ যাত্ৰাটো বন্ধুসকল চাই থাকক টিহু আমি এই চামটা চকৰ পৰা হন্দি সোমাই দিম দি কিনে আমি একদম চিধাই এই সৰু ৰিক্সা এইখানে বৰ এই মাজে মাজে সোমাই দি কিনে বৰ ডিষ্টাৰ্ব দেই চামতা হাকুৰৰ এইটো ঐতিহাসিক মন্দিৰ চামতাৰ ঐতিহাসিক মন্দিৰ ঐতিহাসিক চামতা চামতা হাকুৰৰ এইটো শিৱ মন্দিৰ এইটো কিমান ডাঙৰ চাব পাৰি সাৰ গৰুটো এইটো যদি যাব লাগিব এইটো মন্দিৰ আমি এতিয়া নোসোমাওঁ যিহেতু আমি টিহুক যাবলৈ আহিছোঁ সেইকাৰণে আপোনালোকে চাই লওক এইটো এবাৰ মই জুমি গৈছোঁ এইটো নন্দী সন্মুখতে আপুনি খাব পাৰে এইটো নন্দী বিৰাট ডাঙৰ চাব পাৰে এতিয়া 5 জনীয়া এটা শিৱৰাত্ৰি হয় আপোনালোকে চাব পাৰে এইটো আমাৰ গোটেই শিৱ মন্দিৰ ইয়াতে 5 জনীয়া শিৱ মন্দিৰ হয় এইটো নন্দী ইয়াতে বিৰাট ডাঙৰ আপোনালোকে যদি কেতিয়াবা আহিন আমাৰ চামতাত যদি আহে নলবাৰী হয় টিহু হয় সেইটো মন্দিৰ আপোনালোকে ৰাস্তাৰ কাষতে পাব আহিলে একবাৰ সেয়া কৰি যাব তো বলক আৰু আমি টিহুৰ ফালে আগমন এতিয়া সেয়া এটা কৰি ল'ম ৰ'ব জয় কৃষ্ণ সদায় আমি হাফপুৰ পালোঁ হাফপুৰৰ এইটো আমাৰ শিৱ মন্দিৰ বহুত ঐতিহাসিক পুৰণি মন্দিৰ এইটো এতিয়া 5 জনীয়া শিৱ পূজা হয় আৰু এতিয়া আজি ইয়াতে বজাৰ চলি আছে তো বলক এখন হাফপুৰৰ বজাৰ আৰু আমাৰ এই মন্দিৰটোৰ মেইন গেট ইয়াত বিভাগো এটা আছে আৰু বিভাগো এটা আছে এইটো ফুলবিল ঘাট ৰাজহুৱাচী শিৱালয় চাব পাৰে আৰু আজি ইয়াৰে হাফপুৰৰ বজাৰ বহুত পুৰণি বজাৰ এখন দামো কম পায় বোলে খানো বজাৰৰ মাজে মাজে ৰাস্তা আগতে বহি আছে বজাৰ ইয়াত বস্তু পাতিৰ দামো কম
বেছিভাগো বসি এখন কিবা আমি হাফপুৰৰ বজাৰ পাইছোঁ অকল চাই আছোঁ হাফপুৰৰ বজাৰ বিৰাট ডাঙৰ বজাৰ হে আমাৰ এই গোৱালপাৰা গুম্বি এটা দেশ নহয় বহুত দাম বস্তুৰ দাম আমলখি পাগল নামে না তুমি যাই কিনে বাজার বাপারে মস্ত লম্বা বাজার এখন শেষে হোৱা নাই আমি আধা অংশ হৈ দেখিছোঁ আৰু আধা আছেই কিবা নদী বৈছে নেকি আৰু ইবাগে আছে নাই মৌচুমী ন কমলা টেঙা নেকি হে কমলা টেঙা হৈছে ট্ৰেইনখনত কাপোৰৰ চুক পানী খেলতে পানী আছে কাপোৰৰ বজাৰত মই এনেকৈ আহিব নাই কিন্তু শৰৎদাৰ মতে শৰৎদাৰ বজাৰ চজাৰ আহি থাকে কিন্তু শৰৎদাৰ মতে দি বোলে এতিয়া বোলে বস্তুৰ দাম বোলে বহুত কম এতিয়া শৰৎদা হয় বস্তুৰ দাম বহুত কম বহুত কম ইয়াত তো বলক আমি আৰু টিহুলৈ যাত্ৰাটো আৰম্ভ কৰোঁ আমি আৰু এটা মন্দিৰ গৈছোঁ এইটো দুৰ্গা মন্দিৰ এতিয়া দুৰ্গা পূজা হয় পাঁচদিনা পাঁচদিনাটো দুৰ্গা পূজা হয় ইয়াতে চাব পাৰে ইয়াতে বহুতকেইখন থিয়েটাৰ থাকে 5-6খনমান থিয়েটাৰ থাকে আৱাহন থাকে নটৰাজ থাকে বহুতকেইখন থিয়েটাৰ আহে ইয়াতে কাপোৰৰ দুৰ্গা পূজা বুলি কয় ইয়াতে হয় এখানে দুৰ্গা পূজা এইটোৱে দুৰ্গা মন্দিৰ ইয়াতে হয় আগত দিখিও আছে দুখনকৈ গেট আছে ইয়াতে ভাল দুৰ্গা পূজা হয় নামজানা দুৰ্গা পূজা একদম নামজাৰা ভিতৰত ধৰ্মপুৰত একদম দুখানে দুৰ্গা পূজা হয় এখন বেলশৰ আৰু এখন হৈছে আমাৰ হাফুৰ বহুত দূৰণিৰ পৰা মানুহে ইয়াত দুৰ্গা পূজা চাবলৈ আহে এখন গেট চাব পাৰে দুৰ্গা তোমালোকে নামৰ এইটো মন্দিৰ এইটো মেইন মণ্ডপ এইটো চাব পাৰে তো বন্ধুসকল বেছি দীঘলে নকৰোঁ তো বলক আমি আৰু হাফুৰলৈ যাত্ৰা কৰোঁ এইটো মন্দিৰত বহুত ডাঙৰ দুৰ্গা পূজা হয় মই একবাৰেই আছিলোঁ আৰু তাহাঁতে বাকী ঘৰত যাইছি না পূজা চাবা মই একবাৰেই আছোঁ বহুত ডাঙৰ পূজা হয় যেতিয়া আছিলোঁ তেতিয়া মনত নাই কিন্তু এনেকৈ আৰু আহিবা নাই লাগে কিন্তু বহুত ডাঙৰ বহুত জ্ঞান নাটক থিয়েটাৰ বহুত থাকে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ ধৰ্মপুৰ সমষ্টি এতিয়া দুৰ্গা পূজা ক'ব গ'লে দুখনে ডাঙৰ দুৰ্গা পূজা এখন হৈছে বেলশৰ আৰু এখন হৈছে হাফুৰ বাকীও হয় দিয়কচোন এইটো অনা কিন্তু এনে মানুহৰ ভিতৰত বেছি মানুহ হয় হাফুৰ আৰু বেলশৰত আপোনালোকে কেতিয়াবালৈ আহিব আৰু তেতিয়াহ'লে আপোনালোকে যদি পাৰে একবাৰ হাফুৰৰ দুৰ্গা পূজা চাই যাব আৰু এতিয়া আপোনালোকে জেগা দেখি কিন্তু বলক
পালা পালোঁ আমি স্কুল হাইস্কুল আৰু আপুনি Orang di pula aku dah tak ada cerita di sini. Pantai itu dah tadi dia. Orang tu khusus pantai tu ni. Tak ada. Marama আপনার সুবিন্দা লৈ কিনে আছে জুবিনদাক লৈ আছে এতিয়া নাচবো পায় বন্ধন বেংকত মানে দেউতাক মাছি বন্ধন আমি গাঁও চব রাস্তা তো গরু আমি হিন্দু দিন শিখ বাবা কাহিয়া হয়ে শিখ বাবা শিখ বঙ্গ সবাবারে টিভি আহত হয়েছে এটাই আমি মন্দির দেখছিল তার কাছে এত একটা শিবলঙ্গ উত্তর আছে দেখছি না ওগুলো আমি টিভি কাহিয়া করে লক্ষ্য করি বর্তমান আমি টিভি পালোৱে এতিয়া সৰকাল কাম আছে তো বন্ধুসকলে ভিডিঅ' আমাৰ ইয়াতে সমাপ্ত তো যিসকল নতুনকৈ মোৰ চেনেলটো ওলাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব তো বন্ধুসকল জয় আই অসম।